এয়া আপোনালোকৰ সন্মুখত দেখা পাইছে দুটাকৈ হাতীৰ নিথৰ দেহ পানী জুৱলিৰ কাষত পৰি আছে। অতি হৃদয় বিদাৰক তথা কৰুণ দৃশ্য। এই দৃশ্য হৈছে নগাঁও জিলাৰ তপতজুৰি পাহাৰৰ কাষৰ কুঁহিয়াৰতলী নামে এখন ঠাইত। তপতজুৰি বুলি কোৱাৰ লগে লগে হয়তো আপুনি ধাৰণা কৰিব পাৰিছে যে যোৱা কেইবছৰমান আগতে 18টা হাতীৰ য'ত মৃত্যু ঘটিছিল। হয়, সেই জেগাটোৰ নাম হৈছে কুঁহিয়াৰতলী। তপতজুৰি পাহাৰটোৰ তলতেই সেই গাঁওখন কুঁহিয়াৰতলী। বৰ্তমান আজি ৰাতিপুৱাই দুটাকৈ হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰে গাঁৱৰ লোকে। আৰু এয়া আপোনালোকক দেখুৱাইছোঁ হাতীৰ শুৰত জ্বলি যোৱাৰ দৃশ্য স্পষ্ট। ইয়াৰ পৰা আমি ধাৰণা কৰিছিলোঁ যে হাতী দুটা বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছিল। কিন্তু যদি বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছিল, ওচৰত কোনো তেনেকুৱা তাঁৰ নাছিল বা বৈদ্যুতিক ৱাৰ নাছিল। গতিকে আমি সন্দেহ কৰিছিলোঁ কোনোবাই হয়তো বৈদ্যুৎপৃষ্ট কৰি হাতী দুটাক হত্যা কৰিছিল। গতিকে আমি তাৰ ওচৰে পাঁজৰে ঘৰত চাৰ্চ কৰিছিলোঁ, বিচাৰিছিলোঁ, কিন্তু একো পোৱা নাছিলোঁ। কিন্তু শেষত গৈ আমি ওচৰৰ জংঘলত কিছু বৈদ্যুতিক তাঁৰ, বাঁহৰ খুঁটা তথা ওচৰৰ কাষৰ যোনঘৰ মানুহৰ খেতিত হাতী দুটাৰ মৃত্যু ঘটিছিল, সেই মানুহঘৰত গৈ আমি তাঁৰৰ উন্মুক্ত PVC ৱাৰ আমি পাওঁ, য'ত তেওঁলোকে তাৰ পৰাই মূল বিদ্যুৎ খুঁটাৰ পৰা বিদ্যুৎ পৃষ্ট কৰিছিল। আৰু ওচৰৰ স্থানীয় মানুহো তেওঁলোকে এইকেইদিন তাত কাৰেণ্ট সংযোগ কৰাৰ দৃশ্য দেখিছিল তথা কেইদিনমান আগৰ পৰাই তেওঁলোকে তাত ঝাটকা লাইন ইউজ কৰিছিল বুলি আমাক জনায়। গতিকে অতি কৰুণভাৱে হাতীকেইটাই মৃত্যুক আঁকোৱালি লয়। গতিকে কিনো ক'ম, কিমান নৃশংস অমানৱিক তথা অত্যাচাৰী হ'লে এনেকৈ মানুহে দুটাকৈ হাতীক কাৰেণ্ট লগাই হত্যা কৰিব পাৰে। হয়তো সেই হাতীকেইটাৰ গাত কোনো দুখ নাছিল। সেইদিনা ৰাতি হয়তো সকলোৱে জানে যে ৰাতি বৰষুণ দিছিল আৰু খাদ্যৰ সন্ধানত হাতী এটা জাক তললৈ নামি আহিছিল। আৰু সেই হাতীৰ জাকৰে সেই হাতী দুটাই সেই যোনঘৰ মানুহে কাৰেণ্ট সংযোগ কৰিছিল তেওঁলোকৰ ঘৰলৈ কলগছ দুডাল আৰু বাঁহপাত খাই আকৌ তেওঁলোকৰ পাহাৰলৈ উঠি গৈছিল। কিন্তু হয়তো তেওঁলোকৰ মৃত্যু হয়তো ৰখি আছিল। গতিকে য'ত কাষত থকা কঠীয়ানি ডৰাত সেই মানুহঘৰে বিদ্যুৎ সংযোগ কৰিছিল, সেইফালে দিয়ে যাওঁতে তেওঁলোক দুয়োজন বিদ্যুৎপৃষ্ট হয় আৰু অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'ব লগা হয়। তেওঁলোকৰ সুৰত হয়তো আপোনালোকে দেখিছেই কাৰেণ্টৰ স্পট দাগ সুস্পষ্টকৈ ৰেখা হিচাপে চিহ্নিত হৈ আছে। গতিকে ভাবক কিমান পৰিমাণৰ বিদ্যুৎ তেওঁলোকৰ গাত প্ৰবাহিত হৈছিল আৰু তেওঁলোক কিমান অতি কষ্টত নিৰ্যাতনভাৱে তেওঁলোক মৃত্যুবৰণ কৰিছিল। হয়তো তেওঁলোকে খাদ্যৰ বাবে আহি আজি মৃত্যুবৰণ কৰিবলগীয়া হ'ল। তাৰ বাবে তেওঁলোকৰ গাত কোনো দুখ নাছিল। দুখ আছিল হয়তো আমাৰ মানুহৰে, কাৰণ আমিয়েই তেওঁলোকৰ পাহাৰসমূহ দখল কৰি লাহে লাহে তেওঁলোকৰ বাসস্থানসমূহ নাইকিয়া কৰি পেলাইছোঁ। কিন্তু অকণমান খেতি নষ্ট কৰাৰ বাবে কোনোবা এটা বন্যপ্ৰাণীক হত্যা কৰাটো জানো মানিব পাৰি? হয়তো বন বিভাগত তেওঁলোকে জনোৱা হ'লে তেওঁলোকক তাৰ ক্ষতিপূৰ্ণ কিছু যোগান ধৰিলেহেঁতেন বন বিভাগে, কিন্তু তাকে নকৰি তেওঁলোকে নিজস্বভাৱে অতি নৃশংসভাৱে সেই দুইটা হাতীক তেওঁলোকে হত্যা কৰিলে। গতিকে লাহে লাহে প্ৰাৰম্ভিক অনুসন্ধানত সকলো ওলাই পৰিল আৰু পুলিচক খবৰ দিয়া হ'ল। বন বিভাগৰ সহায়ত সকলোৱে তেওঁলোকক ধৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে আৰু অনিৰ্দিষ্ট কালৰ কাৰণে APDCL হয়তো তেওঁলোকৰ বিদ্যুৎ কৰ্তন কৰিম বুলি কৈছে, বা পিছত কৰ্তন কৰিলে নে নাই আমি জ্ঞাত হোৱা নাই। কিন্তু আজি এটা কথা মন কৰিবলগীয়া যে সেই মানুহখিনিয়ে হয়তো সেই যি 18টা হাতীৰ মৃত্যু হৈছিল তাৰ পৰা হয়তো একো শিক্ষা নল'লে। তেওঁলোকৰ মাজত হয়তো দয়া মমতা বোলা একো বস্তুৱেই নাই। অপৰাধ বোলা বস্তুটো হয়তো পিছত আহে, কিন্তু প্ৰথমে হয়তো মানুহৰ দয়া মৰম সেইবোৰহে আগত আহে। কিন্তু তেওঁলোকে সেই হাতীকেইটা মৰমটোও বুজি নাপালে। হয়তো টিভিত বা নিউজত আমি দেখা পাওঁ হাতী ৰেলৱে আগত মৃত্যু হৈছে বা বেমাৰ হৈ মৃত্যু হৈছে, কিন্তু সেইটোতকৈ এইটো মৃত্যু বহুত বেলেগ। মানুহে নিজস্বভাৱে দুটা সুঠাম হাতীক কাৰেণ্ট দি হত্যা কৰিছে। ভাবক কিমান তেওঁ মানৱীয়তা গুণ কিমান তললৈ নামি গৈছে। তেওঁৰ শিক্ষাৰ গুণগত পৰিসৰ কিমান তেওঁ কমি গৈছে যে তেওঁ দুটাকৈ ইমান ডাঙৰ বন্যপ্ৰাণীক, যাক হিন্দু সমাজত ভগৱান বুলি মানা হয়, পূজা কৰা হয়,
তেওঁ অকণো কুণ্ঠাবোধ কৰা নাই, অকণো ভয় কৰা নাই, অকণো তেওঁ দুখ লগা নাই দুটা হাতীক হত্যা কৰিবলৈ। গতিকে এই ভিডিঅ'টোৰ যোগেদি মোৰ এটাই অনুৰোধ, যিসকলৰ গাঁৱত বা অঞ্চলত হয়তো হাতীয়ে ঠাণ্ডা দিনত গৈ বা বাৰিষা গৰম দিনতো গৈ আপোনালোকৰ কলগছ খাই বা আপোনাৰ ঘৰত গাঁৱত প্ৰৱেশ কৰে, তেওঁলোককো আপোনালোকে এনেকুৱা নকৰিব, কোনো অত্যাচাৰ নকৰিব, যাতে তেওঁলোকো জীয়াই থাকক, আমিও জীয়াই থাকোঁ। পৃথিৱীখন সকলোৰে বাবেই, অকল আমি জীয়াই থাকিলেই নহ'ব, তেওঁলোকো জীয়াই থাকিব লাগিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। বাকীখিনি হয়তো দৃশ্য আপোনালোকে দেখি অতি হতচকিত হৈ পৰিব। তেওঁলোকৰ হয়তো এতিয়া কেনেকৈ পোষ্টমৰ্টম কৰে সকলো ভিডিঅ' মই দিছোঁ। অনিচ্ছা স্বত্বেও, দুখ লগা স্বত্বেও হয়তো দেখাবলগীয়া হৈছে আপোনালোকৰ জ্ঞাতৰ বাবে। গতিকে কিনো ক'ম, বন্যপ্ৰাণীক জীয়াই থাকিবলৈ দিয়ক, কোনো তেওঁলোকক অত্যাচাৰ নকৰিব। আপোনালোকৰ ঘৰত বা অঞ্চলত যদি হাতীয়ে কিবা ক্ষতিসাধন কৰিছে, শস্যৰ ক্ষতিসাধন কৰিছে, ঘৰৰ ক্ষতিসাধন কৰিছে, বন বিভাগক জনাওক। চৰকাৰে প্ৰতি বছৰেই এইবিলাকৰ ক্ষতিপূৰণ আদায় দিয়ে। গতিকে আজিলৈ ইমানেই। এয়া আমি হাতীটোক বৰ্তমান শেষ বিদায় জনাইছোঁ। এয়া বৰ্তমান হাতীকেইটাক পুতি মাটিৰ ওপৰত দি দিয়া হ'ব। গতিকে আগলৈও যাতে এনেকুৱা কৰুণ ঘটনা এই অঞ্চলত নঘটক তাৰে কামনা কৰিলোঁ। হাতী দুটাই যেন স্বৰ্গস্থান পাওক, তেওঁলোকে আকৌ আমাৰ ইয়াতেই জন্ম লওক, তাৰে কামনা কৰি হাতী দুটাক শেষ বিদায় জনালোঁ।